বল কৰি আছে আৰু তুহিনদাই বেট কৰি আছে চাওক ধুনীয়া বল এয়া হ'ল মানকাছৰ ডাউনটাউন ষ্টেডিয়াম এয়া নাইটৰ ভিউ চাওক এয়া বেটছমেন তুহিনদা আৰু হাগুলদা ডাউনটাউন মানকাছৰ ডাউনটাউনত আমি খেলিবলৈ আহিছো আজি আজি ফাৰ্ষ্ট টাইম ডে নাইট মেচ খেলি আছে কেনেকুৱা লাগি আছে বছৰৰ শেষৰ দিন আজি তো 31st আজি ফুৰিবলৈ আহিছো আৰু এই ডাউনটাউন বহুত দিন ধৰি মানে আমি ফেচবুকত চাই আছো যে ডাউনটাউন নামৰ এটা ঠাই আছে মানকাছৰত আজি আহিলো ইয়াত বহুত ভাল লাগিছে সঁচাকৈয়ে ইয়াত পিকনিক প্লেচ আছে খেলিবলৈ সকলো বস্তু আছে আৰু আমাৰ ইয়াত আছে তুহিনদা ক'ব তুহিনদা কি ক'ব কেনেকুৱা লাগি আছে ভালে লাগিছে ডাউনটাউনত আহি আৰু ক্ৰিকেট খেলিতো অলৱেজ ভালে লাগে যেটা আপোনাৰ ফেভাৰিট খেল হয় ক্ৰিকেট আমি জানো ফেভাৰিটটো মোৰ সৰুৰে পৰা ক্ৰিকেটটো ফেভাৰিট খেলাই মোৰ সৰুৰে পৰা আৰু চবতকৈ ভাল লাগিছে ইয়াত ক'ব গ'লে ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত বনাই তুলিছে আমাৰ আমিনুৰ ৰহমান এডভকেট আব্দুল্লা ভাই তো তাৰ কাৰণে ইয়াত ইনভাইট কৰাৰ কাৰণে আব্দুল্লা ভাইক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত ডাউনটাউনৰ ভৱিষ্যতটো আৰু ভাল হওক যেহেতু আজি আমাৰ 2023 লাষ্ট ডে হয় তো অহাকালিৰ পৰা মানে 2024 আৰম্ভ হ'ব তাই এইবিলাক কি মেছেজ দিব ৰাইজক এটা মেছেজ দিম ৰাইজ খেলৰ প্ৰতি আকৰ্ষিত হওক নিচা বন্ধ কৰক যিকোনো ড্ৰাগছ সেৱন বন্ধ কৰক মদ্যপান বন্ধ কৰক বাইক স্পীডত চলা বন্ধ কৰক ভালকৈ সকলোৱে মিলা প্ৰীতিৰে থাকক এটা সকলোৰে জীৱনলৈ এটা সুখ শান্তি আৰু সমৃদ্ধি আৰু ভাতৃত্ববোধ কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ বিশেষকৈ জেগাটোৰ বিষয়ে এটা কথা আমি ইয়াত আহি শুনা পাইছোঁ এই ঠাইখন এটা সময়ত মানে এন্ধাৰৰ ৰজা আছিল মানে ক'ব লাগিব যিবিলাক নিচা হওক বা যিবোৰ অবৈধ কাম চলিছিল কিন্তু এই যি পোহৰ ৰাতিৰ পোহৰ যি পোহৰ হৈছে এই পোহৰে কিন্তু দেখা গৈছে এই পৰিৱেশটো সম্পূৰ্ণ সলনি কৰিছে এতিয়া দিনৰ ভাগত এই ঠাইখিনিত কিন্তু দেখা যায় কণ ল'ৰা ছোৱালীবোৰ খেলিবলৈ আহে আৰু সন্ধিয়া ভাগত দেখা যায় যিবিলাক খেলুৱৈ আছে বা খেলপ্ৰেমী ক্ৰীড়াপ্ৰেমী ৰাইজ আছে সিহঁতে আহি মানে বিভিন্ন ধৰণৰ খেল ধেমালি কৰে ইয়াত হয় নতুন বছৰ যি আগন্তুক নতুন বছৰ সেই নতুন বছৰ আমি ৰাজ্যবাসী তথা দেশবাসীক আমি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে সকলোৱে আগন্তুক বছৰটো সুখ শান্তি আৰু একতাৰে যায় তাকে আমি আমাৰ এতিয়া এই ডাউনটাউনৰ স্বত্বাধিকাৰী আছে তেখেতৰ পৰা অলপ জানিবলৈ যত্ন কৰিম এচাকে ডাউনটাউনৰ স্বত্বাধিকাৰী আছে আমাৰ লগত আমি তেখেতৰ পৰা অলপ জানিবলৈ যত্ন কৰিম হয় কি ক'ব যিহেতু আজি বছৰৰ শেষৰটো দিন সেই উপলক্ষে ৰাইজক কি মেছেজ দিব আৰু অহাকালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব কি ক'ব ফাৰ্ষ্ট অফ অল আজি আপোনালোক সাংবাদিকসকল যিসকল ইয়াত আহিছে সকলোকে আমাৰ ডাউনটাউন পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিহেতু এইটো বছৰৰ লাষ্ট ডে তো এই বছৰ যি হৈছে যি ভালেই গৈছে বেয়া গৈছে আৰু এটলিষ্ট আমি যে জীয়াই আছোঁ তাৰ কাৰণে আমি ঈশ্বৰক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা বছৰ যাতে চবৰে ভালে ভালে আৰম্ভ হয় ভালে যায় সেইটোৱে কামনা কৰিছোঁ আৰু আমাৰ এই সাংবাদিক ভাইটি যিসকল আহিছে এখেতৰ মাধ্যমত আমি মানকাছৰবাসী ৰাইজ দক্ষিণ শালমাৰাবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে ইয়াত যিহেতু এটা পৰিৱেশ মানে হৈছে আপোনালোকে আহক ইয়াত ফেমিলি পিকনিকৰ ব্যৱস্থা আছে খেলা ধূলাৰ ব্যৱস্থা আছে বাচ্চাসকলৰ আমি আমাৰ ফালৰ পৰা যিমান কৰিব লাগে আপ্যায়ন আমি আমাৰ ফালৰ পৰা কৰাৰ চেষ্টা কৰিম এই ডাউনটাউনৰ একচুৱেল একজাক্ট লোকেশ্যনটো কোনখিনি অলপ কৈ দিব এইটো মানকাছৰ মিৰ্জুমলা যিটো হাইৱে আছে হাইৱে কানেক্টেড হয় পুৰণা এটা ব্ৰিজ আছিল আপোনাৰ মেঘালয় যিটো তুৰা মানকাছৰ ৰোড বুলি কয় একেবাৰে মানে হাইৱে কানেক্টিভিটি আছে কোনো অসুবিধা নাই আৰু বস্তুটো একেবাৰে ছিকিউৰ প্লেচ নেচাৰেল প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে চবেই পাব ইয়াত আমন্ত্ৰণ জনাইছোঁ আহিব আপোনালোকে থেংক ইউ হয় আমি চাৰিওপিনৰ দৃশ্য দেখাওঁ আপোনালোকক চাওক ডাউনটাউনৰ ৰাতিৰ ভিউখন কেনেকুৱা মনোমোহা দৃশ্য চাওক ক্ৰিকেট খেলি আছে ইয়াত পিছপিনে মানুহ পিকনিক খাই আছে মানকাছৰ ডাউনটাউন যদি আপোনালোকে আহিব খোজে তো আহিব পাৰে মানকাছৰ যি মিৰ্জুমলা কামাখ্যা আছে ইয়াৰ ওচৰতে
একেবাৰে ধুনীয়া ঠাই হয়। ৰাতি ভিউ, দুপৰীয়া সময়ত আহিলে আপোনালোকে চাব পাৰিব ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আহে, ইয়াত আহি থাকে আৰু পুৱা গোটেই দিন ল'ৰা ছোৱালী খেলি থাকে। ইয়াত ৰাতিটো খেলাৰ ব্যৱস্থা আছে, যিকোনো খেল খেলিব পাৰে, ফুটবল, বেডমিণ্টন, ক্ৰিকেট ইত্যাদি খেল খেলিব পাৰে।